হেল্ল' বন্ধু বান্ধৱীসকল কেনে আছে আজি মই আপোনালোকক বহুতে ইম্পৰ্টেণ্ট টিপছ এটা দিম কাৰণ ইৰিগেশ্যন এক্সামিনেশ্যন হ'বলৈ গৈ আছে আৰু সময় নাই আৰু জেনেৰেলি মই শেষৰ ফালে এনেকুৱা ধৰণৰ ভিডিঅ' দিওঁ যাতে আপোনালোকে ভালকৈ পঢ়া শুনা কৰক কিন্তু শেষত যিবোৰ প্ৰশ্ন আপোনালোকে কৰিব নোৱাৰিব সেইবোৰ আপোনালোকে কেনেকৈ কৰিব পাৰিব এইখিনি চাই আপোনালোকে বুজি পাব গতিকে পোনপ্ৰথমে মই আগৰ ভিডিঅ'টো কৈছোঁ গোটেই প্ৰশ্নকেইটা ভালদৰে চাব জেনেৰেলি কি হয় তলৰ কোনটো শুদ্ধ বা তলৰ কোনটো অশুদ্ধ এনেকৈ যেতিয়া লিখা থাকে তেতিয়া হয়তো আপোনালোকে তলৰ কোনটো অশুদ্ধ বুলি লিখা আছে কিন্তু আপুনি হয়তো বুজি পাব বা সেই সময়ত এনেকুৱা ধৰণৰ হৈ যায় মগজুটো আপোনাৰ হয়তো বহুকেইটা পৰীক্ষাত তেনেকুৱা হৈছে আপুনি কোনটো শুদ্ধ সেইটোৱে ভাবিব কোনটো অশুদ্ধ সুধিছিলে কিন্তু কোনটো শুদ্ধ সেইটোৱে ভাবি আপুনি উত্তৰটো কৰি থৈ আহিব তেনেদৰে ভুল হৈ যাব নেক্সট যেতিয়া আপুনি নোৱাৰিব তেতিয়া সময় নষ্ট নকৰি তলৰ প্ৰশ্নটোলৈ আহিব কাৰণ ইয়াতে সময়ৰ একদম বহুতেই কম সময়ৰ বহুত সমস্যা গতিকে আপোনালোকে সময় নষ্ট নকৰি প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিব তলৰ প্ৰশ্নটোলৈ আহিব নেক্সট একেবাৰে শেষৰ প্ৰশ্নটোলৈ গুচি যাব আৰু আপুনি যেতিয়া 3-4টা প্ৰশ্ন নোৱাৰিলে তাত আপুনি আহি 30 নম্বৰ 40 নম্বৰলৈ নাথাকিব একদম 100 নম্বৰলৈ গুচি যাব যিকেইটা বঢ়িয়াকৈ পাৰিলে একে 100 নম্বৰলৈ কৈ থৈ আহিব তাত আকৌ ঘূৰি আহিব আকৌ তাতকৈ অকণমান সহজকেইটা যিকেইটা টান কিন্তু অকণমান সহজ হৈ আছে আপুনি কৰিবলৈ সেইকেইটা কৰিব একদম যিকেইটা খুব টান পাইছে সেইকেইটা আকৌ এৰি থৈ যাব আকৌ 100 নম্বৰলৈ গুচি যাব আকৌ ঘূৰি আহিব তেনেকৈ তিনিবাৰ যদি আপুনি ঘূৰি আহিব পাৰে আপোনাৰ কিন্তু একদম পৰীক্ষাটো ভাল হ'ব খুবেই ভাল হ'ব মই আৰু ক'লোঁ ইতিমধ্যে খুব টান প্ৰশ্নকেইটা একেবাৰে শেষলৈ থৈ দিব কাৰণ যদি নোৱাৰি কেনেকৈ কৰিব লাগে সেইকেইটা বুদ্ধি মই ইতিমধ্যে আগৰ ভিডিঅ'টো দি থৈছোঁ আপোনালোকে সেই ট্ৰিকবোৰ ব্যৱহাৰ কৰি কিন্তু কেইটামান প্ৰশ্নৰ উত্তৰ আপোনালোকে কৰিব পাৰিব আৰু শুদ্ধও হ'ব সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে নেক্সট তথাপিও যদি কেইটামান প্ৰশ্ন বাকী থাকি যায় তেতিয়া আপোনালোকে কি কৰিব লাগিব তেতিয়া মই কৈ দিওঁ ইৰিগেশ্যন এক্সামিনেশ্যনৰ এতিয়া যদি ছেকশ্যন এছিষ্টেণ্টৰ এক্সাম হ'বলৈ গৈ আছে তাত আপোনালোকে পাব 100 মাৰ্কছ 100 মাৰ্কছ হ'ল ABCD 4টা অপশ্যন থাকে 4টা অপশ্যনৰ কাৰণে ভগোৱা থাকিব 25 নম্বৰকৈ 25 নম্বৰকৈ ভগোৱা থাকিব একদম একজেক্ট 25 নম্বৰকৈ নাথাকিবও পাৰে কোনোবাটোত হয়তো 30 থাকিব পাৰে কোনোবাটোত 20 থাকিব পাৰে তেনেকুৱা হ'ব পাৰে কিন্তু জেনেৰেলি 20তকৈ কম আপুনি কোনোটো অপশ্যনতে হয়তো নাপাব এনেকুৱাকৈ থাকিব অপশ্যনবোৰত মাৰ্কছ গতিকে আপোনালোকে কি কৰিব লাগিব যিমানখিনি কৰিব পাৰিলে আৰু মোৰ আগৰ ভিডিঅ'ৰ যিটো ট্ৰিক দিছিলোঁ মই সেই ট্ৰিকবোৰ ব্যৱহাৰ কৰিও আপোনালোকে যিকেইটা উত্তৰ কৰিব পাৰিলে আৰু যিকেইটা নোৱাৰিলে আপোনালোকে এই ট্ৰিকটো ব্যৱহাৰ কৰিব লাগিব আপোনালোকে যেতিয়া পৰীক্ষা শেষ হ'বৰ সময় হ'ব তেতিয়া 10 মিনিটমান বাকী থাকোঁতে আপোনালোকে হিচাপ কৰি চাব খুব খৰকৈ হিচাপ কৰিব বেছি টাইম এইখিনিতো কিন্তু নেখেদাব আপোনালোকে 2-3 মিনিট কিন্তু দিব পাৰে গতিকে আপোনালোকে হিচাপ কৰি লগাও মই কেইটা কৰিলোঁ বি কেইটা কৰিলোঁ চি কেইটা কৰিলোঁ ডি কেইটা কৰিলোঁ কেইটা অপশ্যন মই ফিল কৰিলোঁ কৰাৰ পিছত আপুনি ছাপ'জ এই অপশ্যন পালে আপুনি 85 মাৰ্কছৰ উত্তৰ কৰিলে আপুনি এ অপশ্যন আপুনি 25টা কৰি দিলে বি অপশ্যন কৰি দিলে 22টা চি অপশ্যন কৰি দিলে 23টা আৰু ডি অপশ্যন আপুনি কৰি দিলে যেনিবা 15টাই কৰি দিলে 85 নম্বৰ হয় 85 নম্বৰ আপুনি উত্তৰ কৰি দিলে গতিকে 85 নম্বৰ যেতিয়া আপুনি উত্তৰ কৰিলে আপুনি কিন্তু 15 নম্বৰ একেবাৰে নোৱাৰে তেনেকুৱা কণ্ডিশ্যনত আপুনি কি কৰিব লাগিব এইটো মোৰ ছাজেশ্যন হয় আপুনি যাব এই ডি অপশ্যনটোৰ লগত কাৰণ ডি অপশ্যনটোত আপুনি সকলোতকৈ কম গ'ল কৰিছে সকলোতকৈ কম ডি অপশ্যনটো পাইছে গতিকে মষ্ট প্ৰবেবলি এইটোৱে হ'ব ডি অপশ্যনত কমচে কম 25 নম্বৰ কিন্তু থাকিব বা 20 নম্বৰ কিন্তু থাকিব গতিকে আপুনি 5ৰ পৰা 10 নম্বৰ এই 15 নম্বৰ ভিতৰত স্ক'ৰ কৰিব পাৰিব হয়তো 25তকৈ বেছিও থাকিব পাৰে হয়নে গতিকে 5ৰ পৰা 10 নম্বৰ এই 15 নম্বৰৰ ভিতৰত আপুনি যদি নোৱাৰা প্ৰশ্নকেইটাত পাই যায় আপোনাৰ কিন্তু বহুত বেনিফিট হৈ যাব 15 নম্বৰ নোৱাৰা হৈ থাকিলে আৰু আপুনি গোটেইকেইটা এনে ইটো এ হ'ব নেকি এইটো বি হ'ব নেকি তেনেকৈ ভৰোৱাতকৈ গোটেইকেইটা আপুনি তেনেকুৱা কণ্ডিশ্যনত যদি ডি মাৰি দিয়ে নহয় আপোনাৰ এই 5ৰ পৰা
10 নম্বৰ আপুনি পাই যাব নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে কথাখিনি যদিও ক্লিয়াৰ হোৱা নাই খুব সোনকালে কমেণ্ট কৰি জনাব মই আকৌ আপোনালোকক বুজাই দিম গতিকে আজিলৈ এইখিনিয়ে কালিৰ মানে যি পৰীক্ষা হ'বলৈ গৈ আছে খুব ভাল হ'ব এইখিনি কিন্তু আপোনালোকে ফলো কৰিব বাই বাই